নমস্কাৰ, আমাৰ ৰংমন অফিচিয়েল ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে এটি সুন্দৰ কবিতা আগবঢ়াই লৈ আনিছোঁ। কথা হাদিউজ্জামান, আবৃত্তিকাৰ সুমিদা। কবিতাৰ শিৰোনামা কলেজৰ ৰাজজনী। কলেজৰ ৰাজজনী, মই নাজানো ভালপোৱা কেনেকৈ প্ৰকাশ কৰে। যদিহে তুমি হৃদয়ৰ ভাষা বুজিব পাৰিলাহেঁতেন। মই কিবা ক'ব বিচাৰিছিলোঁ, কিন্তু প্ৰকাশ কৰিব পৰা নাই। হৃদয়ত যি বতৰা আছিল, মুখত আহিছিল, কিন্তু শব্দত উচ্চাৰণ হোৱাৰ আগতে ক'ৰবাত যেন হেৰাই গৈছিল। কিয়? এইটো ভালপোৱা নে? হৃদয়ত হৃদয় মিলিছিল, চকুত চকু মিলিছিল, কথা পাতিবলৈ সাক্ষাৎ কৰা বেছি হৈছিল, আৰু এই সাক্ষাৎ লাহে লাহে বন্ধুত্ব হৈ গৈছিল। আৰু যিদিনা তুমি কলেজত অহা নাছিলা, সেইদিনা গোটেই কলেজখন যেন বন্ধৰ নিচিনা লাগিছিল। কিয়? এইটো ভালপোৱা নে? যেতিয়া তোমাক প্ৰথম দিন কলেজত দেখিবলৈ পাওঁ, সেইদিনাৰ পৰাই তুমি মোৰ জীৱনৰ এটা অংশ হৈ পৰিলা। আমি একেলগে হাঁহিছিলোঁ। পাৰ্থক্য মাথো এইটো, তুমি আনন্দত হাঁহিছিলা আৰু মই তোমাক দেখি হাঁহিছিলোঁ। কিয়? এইটো ভালপোৱা নে? হয়, আজিহে বুজিছোঁ, এইটো ভালপোৱাই আছিল। এতিয়া যদিও নাপাওঁ তোমাৰ সজল হাঁহিবোৰ, তথাপিও সদায় মোৰ হিয়াৰ মাজত ভাহি থাকিবা তুমি।